নমস্কাৰ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ। আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই যাব। আৰু গা পা ধুই মেলি আহি গ'লোঁ। এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত কি কৰোঁ দিনটো দেখাই যাওঁ, আপোনালোকে চাই যাব, ঠিক আছে। আৰু মোৰ চোৰ ফনিয়াই লওঁ আৰু এডোখৰতে বহোঁ। এইকণ সময়ৰ কাৰণে এডোখৰ জেগা মোৰ বহুত বেছি প্ৰিয় হয়, কাৰণ এইডোখৰ ধুনীয়াকৈ ৰ'দটো পৰি থাকে যে, সেইকাৰণে এইকণ সময়ত মই সদায় এইখিনি জেগাতে থাকোঁ। আৰু আজি চাগে টাউন যাম, কিবা কিবি কাম অলপ আছে কৰিবলৈ, সেইখিনি কৰিবলৈ যাব লাগিব। বৌ আৰু মই দুইজনী যাম আৰু চাই থাকিব ভিডিঅ'টো। আৰু আজি এটা বস্তু দেখাম আপোনালোকক, মানে বহুত পুৰণি পইচা দুটা আছে মোৰ লগত, মানে দাদাৰ ওচৰত আছিলে। তাৰে দুটা মই থৈ দিছোঁ এক্সট্ৰাকৈ, সেইকেইটা মই আপোনালোকক দেখাম। 10 টকী আৰু 20 টকী। আৰু দাদাৰ ওচৰত 1 টকীলৈকে আছে কাগজৰ পুৰণা পইচা। সেইখিনি ক'ত আছে জানো, মই এতিয়া পাহৰি গ'লোঁ মানে ক'ৰবাত ভৰাই থ'লে চাগে। সেইখিনি এতিয়া ক'ৰবাত ভৰাই থ'লে, সেইকাৰণে মোৰ ওচৰত যি দুটা আছে সেই দুটা মই আজি আপোনালোকক দেখাম। পুৰণা পইচা বহুত। অ'কে, ৰ'ব। এই দুটা পইচা কিমান চনত ওলোৱা কি কথা সেইটো ইয়াত দিয়া নাই, সেইকাৰণে মই ক'ব নোৱাৰিম। আৰু এইটো বহুত পুৰণি পইচা, হয়তো কিছুমানে দেখিছে চাগে, কিন্তু বহুতে দেখা নাই মোৰ মতে। আৰু এটা আছে 10 টকী, এইটো বহুত পুৰণি পইচা, দেখিছেনে? ধুনীয়াকৈ থৈ দিছিলে সাঁচি সাঁচি। তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখাবলৈ আছে, সেইদিনা গ্ৰন্থমেলাৰ পৰা অনা কিতাপখন। আৰু কালি ৰাতিও আমি গ্ৰন্থমেলালৈ গৈছিলোঁ, আৰু তেতিয়াও এখন কিতাপ আনিলে বৌৱে। দুইখন কিতাপ দেখাই দিছোঁ ৰ'ব। আৰু এই দুখন কিতাপ কাঞ্চন বৰুৱাৰ পুৱতি তৰা, এইখন মই আনিছিলোঁ। আৰু এখন মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ, এইখন কালি ৰাতি অনা। খাই লওঁ। এয়া কালিয়ে বনোৱা মাংসৰ ভাজি আছিলে, এয়া মাছ, বুট আৰু আলুৰ ভাজি, এইফালে দাইল, বিলাহী আছে। খাই লওঁ ভাতকেইটা। ভাত পানী খাই মেলি হৈ গ'ল, আৰু এতিয়া ভাবিছোঁ অকণমান পঢ়ি লওঁ। মানে ৰাতিপুৱা দেৰিকৈ উঠিলোঁ, সেইকাৰণে অকণমানো পঢ়িবলৈ নহ'ল। সেইকাৰণে অকণমান এতিয়া পঢ়ি লওঁ, মিলাই দিব লাগিব যে। এক্সামো পালেহি, পঢ়া শুনা একো হোৱাই নাই, সেইকাৰণে অকণমান পঢ়ি মেলি লওঁ। তাৰপিছত আপোনালোকক লগ পাম। আমাৰ ৰুমতে দাদাৰ লগৰ এজনৰ আমলখি ফুলি এটা আছিলে, কিনি আনি থোৱা। সেইটো নিবলৈ আহিছে, দি থৈ আহোঁগৈ আগবঢ়াই। অৱস্থাটো চাওকচোন মোৰ, জপৰা পপৰা হৈ একদম। তাৰপৰা কিনিছিলে বোলে, কিনি থ'বলৈ কৈছিলে। চবতে ফুল ফুল। এইজোপা মোৰ প্ৰিয় গোলাপজোপা, আৰু এইফালে ঢেৰ ফুল আছে, কিবাকিবি ফুলি থকা নাই কিন্তু এতিয়া। কি চাইছ? আকৌ ওলাই গ'ল। মুখ হাত ধুই মেলি পূৰা আহি গ'লোঁ, আৰু এতিয়া ওলাই যাওঁ গোলাঘাট যাবলৈ। গৰম হে বোলো। লৈ নাযাওঁ তেতিয়া, আহিমে। আহিছে সৈন্য দুটা, আহিবা দ মইনাহঁত। ৰচকী পমিলা তুমি। কেনেকুৱা লাগিছে যে মুখকেইখন বেলিটো পোহৰ। যিটো বগা হৈ গৈছিলে ভয় লাগি গৈছিলে। এইখিনিতে বেটেৰীখন পাই গ'লোঁ, ভালেই হ'ল। আৰু আমি আহি পাই গ'লোঁ জেঠাইৰ দোকান। ইয়াতে বহি লৈছোঁ, তাৰপিছত বজাৰ অলপ কৰি ঘৰ যাম। জেঠাইৰ ওচৰৰ পৰা ওলোৱালে আমাৰ আন্ধাৰেই হৈ গ'ল। ইফালে এগালমান বজাৰ কৰিবলৈ আছেই, আৰু এইফালে লৈ ল'লোঁ ডিম চপ, দুইজনীয়ে ঘৰত খাবলৈ।
আৰু ভাবিছোঁ ঘৰতে কেক বনাম, তাৰ বাবে বস্তু লৈ ল'লোঁ ইয়াত আৰু কেক বনোৱা আৰু এইফালে কাপোৰ চিলাব দিব আছিলে, সেয়াও দি ল'লোঁ। তোৰ যিহেতু খিৰিকী দৰ্জাবোৰত পৰ্দা নাই, পৰ্দা লগাবলৈ বুলি আমি পৰ্দা চিলাবলৈও দি থৈ আহিছোঁ কাপোৰ কিনি মেলি। আৰু এইফালে লৈ ল'লোঁ কুকুৰাৰ ডিম মূৰত হেনা লগাবৰ কাৰণে। আৰু ঘৰ আহি পাই গ'লোঁ। কুকুৰকেইটাই কেনেকুৱা কৰিছে চাওকচোন বাৰু, একদম গাতেই উঠিব যেন আহি পেলাই। আমি আহি মেলি পালোঁ আৰু বহুত কিবাকিবি বজাৰ কৰিবলৈ আছিলে, সেইকাৰণে বহুত দেৰি হৈ গ'ল। এতিয়া 7টাই বাজিব হ'ল, 9 মিনিটমান আছে আৰু মানে বহুত কিবাকিবি ল'বলগীয়া আছিলে, কিন্তু লওঁতে বহুত দেৰি হৈ গ'ল। আৰু আজি মই বনাম ডিম দম, তাৰ বাবে এটা আলুগুটি আৰু এটা বিলাহী, দুটা জলকীয়া, আদা, নহৰু, পিঁয়াজ লৈ লৈছোঁ, কাটি লওঁ এইখিনি। আৰু আমি দুজনীহে মানুহ, সেইখিনি অকণমানেই হৈ যাব। আৰু এইবোৰ কটা মেলা হৈ গ'ল, আলুগুটি, বিলাহী, পিঁয়াজ, এইফালে আদা, নহৰু আৰু জলকীয়া। আৰু এইফালে কেৰাহীখন পাতি দিলোঁ, তাত তেল দিলোঁ আৰু তেল পকাৰ পিছত ডিম দুটা অকল বইল কৰি লৈছোঁ, মানে বইল কৰা আছিলে, ভাজি লৈছোঁ। ডিম দুটা ভাজি লৈছোঁ। অকণমান ভজা হোৱাৰ পিছতে ডিম দুটা নমাই থৈ দিম। আৰু মই বনাব নাজানো, ৰেচিপি দিয়া নাই, কিন্তু মোৰ ষ্টাইলত আজি মই বনাইছোঁ, চাওকচোন, তাকে দেখাই দিলোঁ। আৰু অকণমান তেনেদৰে ভাজি লোৱাৰ পিছত পানী দি ঢাকন মাৰি পেলাই উতলাই ল'লোঁ। তাত আদা নহৰু দিলোঁ, দিয়াৰ পিছতে ডিম দুটা দি দিছোঁ, তাৰপিছত শুকাবলৈ দিম। আৰু এতিয়া সময় হৈছে 9টা। আমি ভাত পানী খালোঁ, খাই মেলি এতিয়া আৰু অকণ বহি লওঁ। বাই বাই। ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিম।